নমস্কাৰ, আহিবলগীয়া গ্ৰেড 4ৰ মৌখিক পৰীক্ষাৰ বাবে নিজকে কেনেকৈ সাজু কৰিব তাৰ ওপৰত কেইটামান টিপছ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে আপোনালোকেও যদি ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন জানে তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব। তেতিয়া সকলোৰে কিছু সহায় হ'ব। বলক তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। প্ৰথমতে ক'ব বিচাৰিম, যিকোনো এটা ইণ্টাৰভিউত যোৱাৰ আগতে আপুনি আপোনাক নিজকে ঘৰতে প্ৰস্তুত কৰি তুলিব লাগিব। ইণ্টাৰভিউ দিব যোৱাৰ আগত আপুনি আপোনাৰ ড্ৰেছযোৰ সম্পূৰ্ণকৈ মন কৰিব, কিয়নো যিকোনো ড্ৰেছ পিন্ধি গ'লে আপুনি ৰিজেক্ট হ'ব পাৰে। সেইকাৰণে ড্ৰেছযোৰৰ ওপৰত সম্পূৰ্ণকৈ গুৰুত্ব দিব। যেনে ফৰ্মেল লং পেণ্ট, ফৰ্মেল চাৰ্ট পৰিধান কৰি যাব আৰু লগত নিব আপোনালোকে নীলা ৰঙৰ কলম নাইবা ক'লা ৰঙৰ কলম এটা। এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ বাকী থকা প্ৰশ্ন কেইটালৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। প্ৰথম প্ৰশ্নটো আপোনাৰ বায়'ডাটা সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰে। মেট্ৰিকত কোনটো বিভাগত কিমান মাৰ্কছ পাইছিল সুধিব পাৰে। 2 নম্বৰ প্ৰশ্নটো আপুনি চাকৰিটো কিয় কৰিব বিচাৰে। এইটো প্ৰশ্নৰ উত্তৰ দিওঁতে সাৱধান হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে আপুনি আজি কি চাকৰিৰ কাৰণে ইণ্টাৰভিউটো দিব আহিছে। এইটো প্ৰশ্নৰ উত্তৰ দিওঁতে সাৱধান হ'ব। 4 নম্বৰ প্ৰশ্নটো আপুনি চাকৰি কিয় কৰিব বিচাৰে। চাকৰিটো নাপালে কি কাম কৰিব। উত্তৰটো দিওঁতে সাৱধান হ'ব। 5 নম্বৰ প্ৰশ্নটো আপোনাৰ হবি কি। ইয়াৰ উত্তৰটো দিওঁতেও সাৱধান হ'ব। এতিয়া আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ঐতিহাসিক স্থানৰ ওপৰত প্ৰশ্ন সুধিব পাৰে। 7 নম্বৰ প্ৰশ্নটো নিজৰ ঠাইখনৰ বিষয়ে সুধিব পাৰে। নিজৰ ঠাইখনৰ বিষয়ে ক'ব নোৱাৰিলে একদমেই লাজৰ কথা হ'ব। সেইকাৰণে এই প্ৰশ্নটোৰ উত্তৰ আপুনি কেনেকৈ দিব ঘৰতে নিজকে প্ৰস্তুত কৰি তুলিব। এতিয়া আহিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। চাকৰি পষ্টিং ক'ত হোৱাটো বিচাৰে। দূৰত হ'লে ট্ৰেন্সফাৰ লোৱাৰ কথা ভাবিবনে নাই। ইয়াৰ উত্তৰটো দিওঁতেও অলপ সাৱধান হ'ব। এনেধৰণৰ জটিল প্ৰশ্ন কিছুমান সুধিব পাৰে। আপোনালোকে একদমেই ভয় নকৰিব, কিয়নো ভয় কৰিলেও আপোনালোকৰ মাৰ্কছটো কাটা যাব পাৰে। এতিয়া আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে সাতভনী কোন সুধিব পাৰে আৰু লগতে অসম চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ কেইখন আৰু কি কি। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। সাতভনী কোন সুধিব পাৰে, লগতে চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ কেইখন আৰু কি কি। এইটো চাই যাব আপোনালোকে। আৰু 10 নম্বৰ প্ৰশ্নটোত আছে আপোনাৰ দৰমহা কিমান হোৱাটো বিচাৰে। ইয়াৰ উত্তৰটো দিওঁতেও আপুনি অলপ সাৱধান হ'ব। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ। আপুনি জন্ম হোৱা জিলাখনৰ মূল সমলসমূহ কি। ধৰা হ'ল শিৱসাগৰত ৰংঘৰ কিমান চনত নিৰ্মাণ হৈছিল আৰু কোন ৰজাই নিৰ্মাণ কৰিছিল, এনেদৰে ক'ব লাগিব। 12 নম্বৰ প্ৰশ্নটো হৈছে আপুনি কিমান চনত মেট্ৰিক পৰীক্ষাত বহিছিল। এতিয়া আহিছোঁ 13 নম্বৰ প্ৰশ্নটোলৈ। চাকৰিৰ কথা নাভাবি ব্যৱসায় কিয় নকৰে আপুনি। এইটো প্ৰশ্নৰ উত্তৰ দিওঁতেও আপুনি অলপ সাৱধানে দিব। প্ৰশ্নটো আপুনি চাকৰিটোৰ বাবে নিজকে যোগ্য বুলি ভাবেনে। 15 নম্বৰ প্ৰশ্নটো চাকৰি আবেদন কৰোঁতে কোনটো চাকৰিৰ কাৰণে আবেদন কৰিছিল। এতিয়া আহিছোঁ 16 নম্বৰ প্ৰশ্নটোলৈ। 16 নম্বৰ প্ৰশ্নটো হৈছে নিজৰ নামৰ অৰ্থটো সুধিব পাৰে। আপুনি আপোনাৰ নিজৰ নামৰ অৰ্থটো ক'ব লাগিব ইয়াত। লগতে কিছুমান সৰু দিশত গুৰুত্ব দি নিজকে সাজু কৰি তুলিব। আৰু আপোনালোকক যিসকলে মৌখিক টেষ্টৰ কাৰণে যোগ্য হৈছে তেওঁলোকক বহুত শুভেচ্ছা। আশা কৰোঁ আগন্তুক টেষ্টটো আপোনালোকে ভালে দিব পাৰিব। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ।